हेलो फ्रेंड्स रांधनी हाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো কৰদৈৰ আচাৰ। যদি ৰেচিপিটো ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো ক্লিক কৰিব। ইয়াৰ কাৰণে কেঁচা কৰদৈ লৈছো 1.5 কেজি মান। আপোনালোকে পকাও ল'ব পাৰে আৰু ভিডিওটোত দেখুৱাৰ ধৰণে কাটি ল'ব। আৰু টুকুৰাকেইটা অকমান ডাঠকৈ কাটিব কাৰণ ৰদত শুকালে এইকেইটা বহুত পাতল হৈ যায়। আৰু গুটি থাকিলে এনেদৰে উলিয়াই লব। এটা দেখুৱালো আপোনালোকক কেনেকৈ কাটিছো আৰু বাকিখিনিও কাটি লওঁ একেই ধৰণে। এয়া গোটেইখিনি কৰদৈ কাটি ললো। এতিয়া নিমখ লৈ লম, সেই কাৰণে ডাঙৰ চৰিয়া এটাত লৈ লৈছো। নিমখটো প্ৰয়োজন অনুসৰি লব, সৰু চামুচেৰে প্ৰায় 2 চামুচ মান লৈছো। এইখিনি ভালদৰে মিহলি কৰি লম। এইখিনি ভালদৰে মিহলি কৰি পুনৰ আগৰ বাটিটোতে লৈ ললো কাৰণ ঢাকন মাৰি এইটো প্ৰায় 2 ঘণ্টা মানৰ কাৰণে ৰাখিব লাগিব নিমখ পানীত। 2 ঘণ্টাৰ মাজতে এবাৰ দুবাৰ লৰাই থাকিব, নহলে তলৰখিনি বেছি কোমল হৈ যায়। এয়া 2 ঘণ্টা হৈ গল। যেহেতু নিমখত ৰাখিছিলো গতিকে ভালেখিনি পানী ওলাইছে আৰু পানীখিনি সেকিবৰ কাৰণে এনেদৰে ফুটা থকা চৰিয়া এটাত ৰাখি দিম অলপ সময়ৰ কাৰণে। পানীটো নিগৰাৰ পিছত এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি হালধিৰ গুৰি লৈ লম আৰু এইখিনি ভালদৰে মিহলি কৰি লম। আৰু এইখিনি এতিয়া ৰদত শুকাব লাগিব। ৰদত শুকাবৰ কাৰণে ডাঙৰ ট্ৰে এখন লৈছো আৰু তাৰ ওপৰত কটন কাপোৰ এখন। আৰু এনেদৰে কাপোৰত দিলে কৰদৈৰ পানীখিনি সোনকালে শুহি লয়। গোটেইখিনি এপিচ এপিচকৈ পাতলকৈ মেলি দিছো। এইখিনি এতিয়া ৰদত দিম আৰু মাজতে উলুটাই দিব যাতে আনটো সাইডৰ পৰাও শুকাই যায় আৰু বহুত বেছি শুকাব নালাগে। এতিয়া মছলাখিনি ৰেডি কৰি লম। গোটা জিৰা লৈছো 1.5 চামুচ ডাঙৰ চামুচেৰে, ধনিয়া গুটি লৈছো 1.5 চামুচ ডাঙৰ চামুচেৰে, সৰু চামুচেৰে 1 চামুচ চফ গুটি, মেথি গুটি ডাঙৰ চামুচেৰে 1/2 চামুচ, সৰু চামুচেৰে 1/2 চামুচ কালজিৰা আৰু সৰিয়হ লৈছো হালধীয়া সৰিয়হটো 1.5 চামুচ ডাঙৰ চামুচেৰে। এইখিনি 1-2 মিনিট মানৰ কাৰণে লো ফ্লেমত ভাজি লম আৰু লৰাই থাকিব লাগিব এনেদৰে যাতে জ্বলি নাযায়। যেতিয়া মছলাখিনিৰ পৰা ধুনীয়া এটা গোন্ধ আহে তেতিয়া হলে এইটো হৈ যায়। প্লেট এখনত উলিয়াই লব আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ ৰাখি দিব। ঠাণ্ডা হোৱাৰ পিছত এইখিনি গ্ৰাইণ্ড কৰি লম। এইখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গৈছে। আপোনালোকে জানেই চাগে আচাৰৰ মছলাটো একেবাৰে মিহি গুৰি কৰিব নালাগে। মছলাখিনি ৰেডি হৈ গল। দেখুৱাইছো ওচৰৰ পৰা কিমানখিনি গুৰি কৰিছো। প্লেট এখনত উলিয়াই সাইডত ৰাখি দিম। এয়া কৰদৈখিনি শুকাই গৈছে। এপিচ ওচৰৰ পৰা দেখুৱাইছো কিমানখিনি শুকাই লৈছো। লগতে কেইটামান পকা জলকীয়াও শুকাবলৈ ৰাখি দিছো একেলগতে। আৰু এইখিনি এতিয়া ডাঙৰ কাঁচৰ বাটি এটাত লৈ লৈছো। বাটিটোত যাতে অলপ পানী নাথাকে ধ্যান ৰাখিব। এতিয়া জলকীয়াৰ গুৰি 1 চামুচ সৰু চামুচেৰে লগতে পাঁচফোৰণ 1/2 চামুচ লৈ লৈছো। হালধিৰ গুৰি আগতেও লৈ লৈছো, প্ৰয়োজন অনুসৰি লব। কলা নিমখ 1/2 চামুচ, নিমখ আগতে ব্যৱহাৰ কৰিছিলো। আৰু মছলাখিনিৰ পৰা 5 চামুচ মছলা লৈ লৈছো কাৰণ মছলা যিমানখিনি প্ৰয়োজন হয় তাৰ হিচাপত লব। মিহলি কৰি চাই লব। ইয়াত আপোনালোকে এইখিনি টাইমতে ভিনেগাৰ দিব পাৰে। মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই, সেই কাৰণে তেল অলপ বেছিকৈ লম। মিঠাতেল প্ৰয়োজন অনুসৰি গৰম হ'বৰ কাৰণে ৰাখি দিম। আচাৰটোৰ হিচাপত তেলটো লব। তেলটো গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো অফ কৰিছো আৰু 1 মিনিট মান ৰাখি দিম যাতে ধোঁৱাটো কমি যায়। ঠাণ্ডা হ'বলৈ নালাগে। এয়া এতিয়া আচাৰত দি দিছো। ধৰিব পাৰিছেই চাগে বহুত বেছি গৰম আছে। আৰু প্ৰয়োজন অনুসৰি তেল লব। ইয়াতে গোটেইখিনি তেল দি দিলো আৰু এতিয়া মিহলি কৰি লম। ভিনেগাৰ নিদিলে আচাৰখিনি তেলত ডুবি থকাকৈ তেল দিব লাগে। ভিনেগাৰ দিলে অলপ কমকৈ দিলেও হয়। আৰু কৰদৈ আচাৰ অলপ জ্বলা হলে ভাল লাগে। যেহেতু পকা জলকীয়া নাপালো সেইকাৰণে আচাৰৰ জলকীয়াই এড কৰি দিছো। পিছতো পকা জলকীয়া শুকাই দিব পাৰি, কিন্তু একেলগতে দিলে বেছি ভাল হয়। আৰু এইটো ৰেডি হৈ গল। আৰু এনেকৈয়ে 2-3 দিন মান ৰদত ৰাখি দিম যাতে তেল মছলা ভালদৰে শুহি লয়। এয়া 3 দিন কন্টিনিউ ৰদত দিছিলো। এইটো এতিয়া এনেকুৱা হৈ গৈছে। এতিয়া এইটো বটলত ভৰাই ৰাখিম। কাঁচৰ বা প্লাষ্টিকৰ যিকোনো বটল ভালদৰে ধুই শুকাই লব। আৰু এতিয়া ইয়াতে আচাৰখিনি ভৰাই ৰাখিম।
আচাৰত যদি তেল অলপ কমো হয় তেতিয়াহ'লে আপোনালোকে তেলটো গৰম কৰি ঠাণ্ডা কৰি পিছতো দিব পাৰিব আৰু লাহে লাহে চামুচেৰে হেঁচি দিব যাতে তেলটো ওপৰলৈ উঠি আহে তেতিয়া আচাৰটোৰ ভেঁকুৰ নালাগে 3-4 মাহমান যোৱাৰ পিছতহে এইটো নৰম হয় আৰু খাবলৈ টেষ্টি হয় উলিয়াৰ টাইমত আপোনালোকে চামুচখন যাতে শুকান ব্যৱহাৰ কৰে তেতিয়া আচাৰটো বহুদিনলৈ ভালে থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে